Hello guys, this is Devojit from my YouTube channel Helper Devojit. পুনৰবাৰ আপোনালোকক হেল্পাৰ ডেভোজিটলৈ স্বাগতম জনাইছো আৰু আজি আমাৰ ডিসকাশন আৰম্ভ কৰিবলৈ লৈছো। যোৱা ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিছিলো পাৰ্টছ অফ স্পীচৰ বিষয়ে। তাত আমি পঢ়িছিলো 8 প্ৰকাৰৰ পাৰ্টছ অফ স্পীচ পঢ়িছিলো। সেইসমূহ হৈছে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশন, কনজাংশন আৰু ইন্টাৰজেকশন। এই 8 প্ৰকাৰৰ পাৰ্টছ অফ স্পীচৰ আমি ডেফিনেশ্যন আৰু উদাহৰণৰ সৈতে আমি বুজিবলৈ চেষ্টা কৰিছিলো। আজি আমি এই পাৰ্টছ অফ স্পীচৰ নাউনৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাছিলে তেখেতলোকলৈ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ পেলাই আপোনালোকে চাব পাৰিব, তেতিয়া বুজিবলৈ সহজ হ'ব। ঠিক আছে, আমি পলম নকৰি বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নাউন অৰ্থাৎ পাৰ্টছ অফ স্পীচৰ প্ৰথম প্ৰকাৰটোৱে হৈছে নাউন অৰ্থাৎ বিকৃচ্ছ। আমি ডেফিনেশ্যনটো পঢ়িছিলোঁ যে নাউন মানে হৈছে নেমিং ৱৰ্ডছ অৰ্থাৎ নাম বুজা শব্দবিলাককে আমি নাউন বুলি কোৱা হয়। এই নাম যিকোনো ব্যক্তিৰ নাম হ'ব পাৰে, কোনো ঠাইৰ নাম হ'ব পাৰে, নাইবা কোনো জন্তুৰ নাম হ'ব পাৰে, তাকে আমি নাউন বুলি কোৱা হয়। ইংৰাজী ডেফিনেশ্যন হৈছে A noun is a name of a person, thing, place, idea or quality is called noun. Example এটা লৈছো। Example ৰাম। ৰাম এজন মানুহৰ নাম অৰ্থাৎ ব্যক্তিৰ নাম, সেইটো হৈছে নাউন। ঠিক তেনেকৈ যদু এজন ব্যক্তিৰ নাম। অকল আমি ব্যক্তিৰ নামেই বুলি কোৱা নাই, আৰু কৈছোঁ বস্তুৰ নাম। যিকোনো বস্তু হ'ব পাৰে, যেনে কলম এটা বস্তুৰ নাম, পেন্সিল এটা বস্তুৰ নাম। আৰু অকল ব্যক্তি বা অথবা বস্তুৰো নহয়, ঠাইৰ নামো আমি কৈছিলোঁ নাউনত। যিকোনো ঠাইৰ নাম হ'ব পাৰে, যেনে মুম্বাই, গুৱাহাটী ইত্যাদি। এইবিলাককে আমি নাউন বুলি কওঁ। এতিয়া আমি ইয়াৰ প্ৰকাৰসমূহ যাওঁ। প্ৰকাৰসমূহলৈ নাউন 5 প্ৰকাৰ হয়। সেইসমূহ হৈছে প্ৰপাৰ নাউন অৰ্থাৎ ব্যক্তিবাচক, কমন নাউন অৰ্থাৎ জাতিবাচক, কালেক্টিভ নাউন অৰ্থাৎ সমূহবাচক, মেটেৰিয়েল নাউন অৰ্থাৎ বস্তুবাচক আৰু এবষ্ট্ৰেক্ট নাউন অৰ্থাৎ ভাৱবাচক। এতিয়া আমি এই 5 প্ৰকাৰৰ নাউনক আমি উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰোঁ আহক। নাম্বাৰ 1 প্ৰপাৰ নাউন। প্ৰপাৰ নাউন হৈছে যিকোনো বস্তু, ব্যক্তি বা ঠাইৰ নাম, তাকে আমি প্ৰপাৰ নাউন বুলি কোৱা হয়। অৰ্থাৎ যেনে ৰাম এজন ব্যক্তিৰ নাম, ই এটা প্ৰপাৰ নাউন হৈছে। জুৰি এজন ব্যক্তিৰ নাম, ঠিক তেনেকৈ ইও এটা প্ৰপাৰ নাউন। মুম্বাই ঠাইৰ নাম। পিগন এটা প্ৰাণীৰ নাম। এইসমূহকে আমি প্ৰপাৰ নাউন বুলি কওঁ, অৰ্থাৎ ইয়ে প্ৰপাৰ নাউন। এনেকুৱা যিবিলাক নাম বুজা আমি শব্দ পাম সেইবিলাকে হৈছে প্ৰপাৰ নাউন। এতিয়া আহিলোঁ নাম্বাৰ 2 কমন নাউন। কমন নাউন মানে হৈছিলে জাতিবাচক। কমন নাউন অৰ্থাৎ জাতিবাচক। এই নাউনৰ এটা নিৰ্দিষ্ট জাত থাকিব। যেনে উদাহৰণ হৈছে বয়, গাৰ্ল, ষ্টেট, ব্ৰাদাৰ, চিষ্টাৰ। এইবিলাকৰ এটা নিৰ্দিষ্ট নাম নহয়, কিন্তু ইহঁত এটা জাতি আছে। সেইটো কাৰণে আমি যদি উদাহৰণ এটা লওঁ, আকৌ কমল, ৰাম, যদু, এই তিনিটা এটা নিৰ্দিষ্ট এটা নাম হয়, কিন্তু ইহঁত কমনটো হৈছে ইহঁত ল'ৰা। ঠিক তেনেকৈ ৰীতা, গীতা, ইহঁতৰ এটা নিৰ্দিষ্ট এটা নাম আছে, কিন্তু ইহঁতৰ কমন দুটা হৈছে ছোৱালী। ঠিক তেনেকৈ অসম, মেঘালয়, মিজোৰাম এটা নিৰ্দিষ্ট এটা নাউন হয়, কিন্তু ইয়াক আমি কমন নাউন কেলৈ পেলাইছোঁ? ইহঁতৰ এটা কমন মানে হৈছে নিৰ্দিষ্ট এটা জাত আছে। সেই জাতটো কি আছে? ৰাজ্য। অসম এখন ৰাজ্য,
মিজোৰাম এখন ৰাজ্য, অৰুণাচল এখন ৰাজ্য, সেইটো কাৰণে আমি ইয়াক কমন নাউন বুলি কৈছোঁ। এতিয়া নাম্বাৰ 3 কালেক্টিভ নাউন অথবা সমূহবাচক নাউন। কালেক্টিভ শব্দটোৰ পৰা আমি গম পাই গৈছোঁ যে যিকোনো এটা সমূহ নাইবা দল হ'ব পাৰে। ইয়াত যিকোনো হ'ব পাৰে, যেনে যিকোনো প্ৰাণী হ'ব পাৰে, যিকোনো প্ৰাণী দল, যিকোনো প্লেচ অথবা ঠাইৰ গোট নাইবা যিকোনো বস্তু এটা দল হ'ব পাৰে। যেনে উদাহৰণ কেইটামান লৈছোঁ। পিপুলটো হৈছে যিকোনো মানুহৰ এটা গ্ৰুপ হ'ব পাৰে। টিম, ঠিক তেনেকৈ টিম মানে দল হৈছে, দলটো হৈছে ইয়াৰ দল মানে দলতো এজন নাম উপৰিও ইয়াৰ এজন প্লেয়াৰ থাকিব লাগিব। প্লেয়াৰটোক একেলগে হৈ পেলাই আমি কি বুলি কৈছোঁ? টিম বুলি কৈছোঁ। ঠিক তেনেকৈ আৰ্মিত কি থাকিব? বহুত সৈনিক থাকিব। বহুত সৈনিকৰ লগতে সেইটো কাৰণে আমি ইয়াত কি বুলি কৈছোঁ? কালেক্টিভ নাউন। ঠিক তেনেকৈ ক্লাছত কি থাকিব? ক্লাছটো থকাৰ উপৰিও তাত কিছুমান ষ্টুডেণ্ট থাকিব। ষ্টুডেণ্টৰ গ্ৰুপকে আমি এটা ক্লাছ বুলি ক'ব পাৰোঁ। এনেকৈ কালেক্টিভ নাউন বুলি কোৱা হয় ইয়াকে। এতিয়া আহোঁ নাম্বাৰ 4 মেটেৰিয়েল নাউন অৰ্থাৎ বস্তুবাচক। মেটেৰিয়েল নাউন অথবা বস্তুবাচক নাউনত আমি কোনবিলাক শব্দক মেটেৰিয়েল নাউন বুলি ক'ম? যেনে যিবিলাক আমাৰ পদাৰ্থ আছে, সেইবোৰ পদাৰ্থবিলাক হৈছে যেনে উড অৰ্থাৎ কাঠৰ পৰা আমি কি বনাওঁ? যিকোনো চেপ এটা দি পেলাই আমি ইয়াৰ আহিলা বনাওঁ, যিকোনো আচবাব তৈয়াৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ আৰু এবিধ পদাৰ্থ আছে যেনেকৈ সোণ, গ'ল্ড এবিধ পদাৰ্থ। গ'ল্ডক আমি মেটেৰিয়েল নাউনত পেলাইছোঁ। ঠিক তেনেকৈ ষ্ট'ন অৰ্থাৎ শিল, আকৌ তেনেকৈ গ্লাছ, চিলভাৰ, এইবিলাক হৈছে যিবিলাক অৰ্থাৎ পদাৰ্থবাচক, তাকে আমি মেটেৰিয়েল নাউন বুলি কোৱা হয়। এতিয়া হ'ল লাষ্ট এবষ্ট্ৰেক্ট নাউন অথবা ভাৱবাচক নাউন। এই এবষ্ট্ৰেক্ট নাউনত আমি কোনবিলাক নাউন ৰাখিম? যিবিলাক নাউন আমি হাতেৰে চুব বা স্পৰ্শ কৰিব নোৱাৰোঁ, চাব নোৱাৰোঁ, শুনিব নোৱাৰোঁ বা টেষ্ট কৰিব নোৱাৰোঁ, যিবিলাক নাউন থাকে সেইবিলাককে আমি এবষ্ট্ৰেক্ট নাউন অথবা ভাৱবাচক, মাত্ৰ আমি কি অনুভৱহে কৰিব পাৰোঁ, সেইবিলাক নাউনকে আমি এবষ্ট্ৰেক্ট নাউন বুলি কওঁ। যেনে উদাহৰণ হৈছে হনেষ্টি, সাধুতাটো আমি না হাতেৰে চুব পাৰোঁ, না দেখিছোঁ, কেৱল অনুভৱহে কৰিছোঁ, সেইবিলাককে আমি হনেষ্টিটোক আমি এবষ্ট্ৰেক্ট নাউন। ঠিক তেনেকৈ আৰু শব্দ আছে যেনে লাভ, ভাল, এইটো আমি মাত্ৰ অনুভৱহে কৰিব পাৰোঁ। ঠিক তেনেকৈ ছায়েন্স, বিজ্ঞান আমি না চুব পাৰোঁ, না দেখিছোঁ, মাত্ৰ অনুসৰণ কৰিব পাৰোঁ। এই যিবিলাক শব্দ নাউন আমি মাত্ৰ অনুসৰণ কৰিব পাৰোঁ, তাকে আমি এবষ্ট্ৰেক্ট নাউনত বুলি ক'ম। এতিয়া আমি পুনৰ এবাৰ ৰিভিজন কৰি চাওঁ আহক। নাউন অৰ্থাৎ বিশেষ্য, যি পদে কোনো ব্যক্তি, স্থান, বস্তু, ভাৱ আদি নাম বুজায় তাকে আমি বিশেষ্য পদ বোলা হয়। নাউন আমি 5 প্ৰকাৰ পালোঁ। প্ৰপাৰ নাউন অৰ্থাৎ ব্যক্তিবাচক। এই নাউনত আমি যিকোনো ব্যক্তি, ঠাই, বস্তু আদি দিব পাৰোঁ, যেনে ৰাম, জুৰি, মুম্বাই, পিগন ইত্যাদি। তাৰপিছত আহিলে কমন নাউন অৰ্থাৎ জাতিবাচক। এই নাউনসমূহ প্ৰপাৰ নাউনে গঠিত, কিন্তু সিহঁতৰ নিৰ্দিষ্ট এটা জাতি থাকিব, তাকে আমি কমন নাউন বুলি কোৱা হয়। তাৰপিছত আহিলে কালেক্টিভ নাউন অথবা সমূহবাচক। এই নাউনসমূহ এটা নিৰ্দিষ্ট এটা গোট থাকিব বা সমূহ লগ হৈ এই কালেক্টিভ নাউন হয়। যেনে সৈনিক নহ'ব, আৰ্মি বিধ কৰোঁতে আমি কিছুমান সৈন্যৰে গঠিত আৰ্মি হৈছে। তাৰপিছত আহিলে মেটেৰিয়েল নাউন অৰ্থাৎ বস্তুবাচক। যিসমূহ নাউন আমি হাতেৰে স্পৰ্শ কৰি বা পদাৰ্থৰ চুব পাৰোঁ, পদাৰ্থৰে গঠিত, তাকে আমি মেটেৰিয়েল নাউন বুলি কওঁ। তাৰপিছত আহিলে এবষ্ট্ৰেক্ট নাউন অৰ্থাৎ যিবিলাক নাউনক আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ,
দেখিব নোৱাৰোঁ, মাত্ৰ অনুভৱ কৰিব পাৰোঁ। সেইসমূহ নাউনকে আমি এবষ্ট্ৰেক্ট নাউন বুলি কওঁ। এতিয়া আমি আপোনালোকে যদি বুজি পাইছে তেনেহ'লে মই কেইটামান এক্সাম্পল দিম। এইসমূহ তলৰ এক্সাম্পলখিনি আপোনালোকে কোনটো নাউনত পৰিছে মোক কমেণ্ট বক্সত জনাব পাৰে। ইয়াৰ লগে লগে আমাৰ আজি ভিডিঅ'টো সমাপ্ত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় এটা লাইক এটা কৰিব, নাইবা শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। তেতিয়াহে মোৰ ভিডিঅ'টো বনোৱা সাৰ্থক হৈছে বুলি ভাবিম। তেন্তে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।